হেল্ল' বন্ধুসকল নমস্কাৰ। মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ পথাৰলৈ, পথাৰ চাবলৈ বহুত দিনৰ পাছত। দেখিছে আপোনালোকে সেউজীয়া সেউজীয়া পথাৰবিলাক, বতাহ ধুনীয়া মাৰি আছে আৰু যিকোনো সেউজীয়া বস্তু দেখিলে ভাল লাগে আৰু সেউজীয়া বস্তু মানে চবেই ভাল পায় আৰু তেনেকৈ পথাৰ দৃশ্য বহুতে দেখি ভাল পায়। যিসকলে দেখা নাই তেওঁলোকৰ কাৰণে বুলি বনাইছোঁ এইটো, মানে বহুতেতো আৰু আমাৰ গাঁৱলীয়া মানুহে প্ৰায় জানেই। তো যিসকল দেখা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো অকণ বনাইছোঁ। যদি আপোনালোকে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এই যে বতাহ দি আছে দেখিছে ধানবিলাক কিমান ধুনীয়াকৈ হালি জালি আছে আৰু এইপিনে ইয়াত গছজোপাৰ তলত আকৌ বতাহ মাৰি আছে, ধুনীয়া লাগিছে। সেইকাৰণে ভাবিলোঁ দেখুৱাওঁ, মানে যিসকল দেখা নাই বা যিসকল টাউনত থাকে তেওঁলোকৰ কাৰণে মানে তেওঁলোকে চাই ভাল পাব আৰু গাঁৱলীয়াবিলাকেতো সদায় দেখিয়ে থাকে গাঁৱৰ মানুহবিলাকে। গতিকে চাওক সেউজীয়া পথাৰখন, সেউজীয়া গোটেই কেইদিনৰ পাছত আৰু ধান